মন্দিৰ পৰিৱেশখিনি দেখুৱাম চাওক। মই নমস্কাৰ জনাইছোঁ। আমাৰ এই পূজাখন 30 বছৰ ৰানিং, 30 বছৰ চলি আছে। চাওক পেণ্ডেলখন কিমান ধুনীয়া লাগিছে, কেনেকৈ একদম মহিলাৰ লাইন বেলেগ, জেণ্টছৰ বা পুৰুষৰ লাইন বেলেগ। চাওক ধুনীয়াকৈ সজাই পৰাই তুলিছে, ইমান মানুহ। চাওক আপোনালোক ৰান্ধনীশালটো দেখুৱাইছোঁ, চাওক কিমান ধুনীয়াকৈ খানাৰ যোগাৰ। চাওক ভোগ, এতিয়া খানা বুলি নক'ব, কিন্তু ভোগ বুলি কয়। ভগৱানৰ বস্তু যিহেতু এইটো ভোগ বুলি কয়। চাওক কিমান ধুনীয়াকৈ এই ভোগ বনাইছে, ভোগ পায়স একদম নানান ৰকম। দাদা প্ৰথমে নমস্কাৰ জনাইছোঁ। যোৱাকালি পৰহি কিমান হেৰি গ'ল? পৰহি 48 হৈছিল। হয় হয় যোৱাকালি আমাৰ খিচাৰি হ'ল প্ৰথম দিনা সপ্তম হয় দিনা হয় হয় যোৱাকালি খিচাৰি পায়স হয় হয় আৰু আজি বনাই হয় আমাৰ 8 তাৰিখ নামিল আৰু 10-12 হয়। তাৰিখ এতিয়া খানা ৰেডি? খানা ৰেডি, তাৰমানে আমাৰ পূজা হ'লে খানা ৰেডি হৈছে। হয় হয় হয়। দিব পৰা হৈছে। আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে? আপুনি যে ইমান খানা বনাইছে এইকেইদিন, মানে 8 থালি 6 থালি 10 থালি, তা আপুনি কি কয়, অনুভৱটো কেনেকুৱা? মা আৰু বাবাই হয়, আশীৰ্বাদ দিয়াৰ কাৰণে মই কামনা কৰিছোঁ। হয়, থেংক ইউ। হয় ধুনীয়া, কিমান ধুনীয়া কিমান ধুনীয়া হৈছে। চাওক ইয়াত খুব খোলা পেণ্ডেলটো। চাওক ইয়াত মোটামুটি 400 মানুহৰ কেপাচিটি। চাওক 400-500 মানুহৰ কেপাচিটি। চাওক কিমান অজস্ৰ মানুহ ইয়াত ভৰি পৰিব। ইয়াত 1 বজাৰ 2 বজাৰ লগে ইয়াত মানুহ ভৰি পৰিব। চাওক কিমান ধুনীয়া হৈ। চাওক এই দেশ কিমান চাফ চিকুণ। চাওক এই পথাৰ হ'লেও চাওক অলপ দুবুৰি 2-1 থাকিলে এইটো কথা নাই, কিন্তু চাওক কিমান চাফ চিকুণ ৰাখিছে। স্বচ্ছ ভাৰত, স্বচ্ছ ভাৰতৰ এইটো ব্যৱহাৰ কৰি আছে। চাওক কিমান ধুনীয়া কৰিছে। অনুভৱটো কেনেকুৱা লাগিছে আপোনাৰ? ভালেই লাগিছে। এইবাৰ বেছিয়ে হৈছে, মানুহ বহুত বেছি। এইবাৰ অজস্ৰ মানুহ জাগা নাই। কালি ভক্ত আহি আছে আৰু ভক্তবিলাক আহি আছে, নিশ্চয় কিয় প্ৰমাণ পাইছে, কিবা এটা পাইছে। ভক্তৰ মানুহ ডেইলি কিমান হৈছে? কালি যোৱাকালি 8,000 কম হ'লে বোলে মোটামুটি 2700। আজি 3,000 হ'ব। আজি হ'ব, অহাকালি বেছি হ'ব, আৰু কালি বেছি হ'ব। অহাকালি হলেতো আমাৰ কণ্টিনিউ আছে, আমাৰ 8টাক লৈ চলি থাকে। হয় হয়, এই যে আৰম্ভ হ'ব ৰাতি 8টালৈকে চলি থাকিব। 1 বজাৰ বা 2 বজাৰ পৰা ৰাতি 8টালৈকে ভক্ত আহে, আমি আৰু কোনো সেই নকৰোঁ, ঘূৰি নাযায়। ৰাতি চলি থাকে জানো ভক্তনে। থেংক ইউ। তাত অলপ ইয়াতে ঘূৰিবলৈ চাই, তাৰপাছত পুষ্পাঞ্জলি দিয়া হয়, তাৰপিছত প্ৰসাদ বিতৰণ, তাৰপাছত খিচাৰি ভোগ বিতৰণ, যিমান মানুহ আছে আমি চববিলাক চাওক আমাৰ গাঁৱৰ ছোৱালীবিলাকে কেনেকৈ কাম কৰে। মই বেলেগতো ভিডিঅ' লৈছোঁ, কিন্তু এনেকুৱা দেখা নাই। কিন্তু ইয়াত প্ৰথম আজি দেখিলোঁ। চাওক আমাৰ গাঁৱৰ ছোৱালী কলেজত পঢ়িছে, ডিগ্ৰী পঢ়ি আছে, 3rd ছেমিষ্টাৰ, 2nd ছেমিষ্টাৰ, এনেকুৱা ধৰণৰ পঢ়িছে। চাওক আমাৰ পঢ়াৰ মাজেৰে আমাৰ চাওক ৰাইজৰ মন্দিৰৰ কাম কৰিব আহিছে। চাওক আপোনালোক আশীৰ্বাদ দিব এইবিলাক ছোৱালীক। যাতে ভৱিষ্যত মংগল হয়। আপোনালোকক এটা অনুৰোধ জনাইছোঁ, মোৰ চেনেলটোৰ বিষয়ে কিবা ক'ব নেকি? 2 এষাৰ। মোৰ চেনেলটো দেখি আছে, কেনেকুৱা লাগিছে আপোনালোকৰ? মোৰ এনেকৈ অহাটো আমি বিচাৰোঁ, আৰু অহা বছৰ অহাৰ কাৰণে আমি হেৰি কৰিছোঁ, মই আগুৱাই যাব পাৰোঁ। ভৱিষ্যতে আগুৱাই যাওঁ, ভৱিষ্যতে যদি এনেকৈ প্ৰচাৰ কৰি আমাৰ পূজাখন আৰু যাতে অলপ বহলাই প্ৰচাৰ কৰে, পূজা কমিটিৰ পৰা অনুৰোধ জনাইছোঁ। আজি ভিডিঅ'টি মানে নেক্সট অন্য ভিডিঅ'লৈ আমি চাই থাকোঁ। থেংক ইউ।